নমস্কাৰ শুভৰাত্ৰি মই এটি গীতৰ মাজলৈ আহিছোঁ মানে মই যেটো মানে আমাৰ যেহেতুকে আজি 2022 চন বিদায় হ'ব বৰ বেছি দিন নাই মানে আৰু দুটা দিন বাকি গতিকে 23 চনক আমি ৰাজ্যে আদৰিব আনিব লাগিব আৰু যেটো 23 চন আহি আছে খুবেই ভাল ঈশ্বৰে মংগল কৰক সকলৰ ৰাইজৰ গতিকে মই এইটো গীত মই বনাই গাম কাৰণ মানে বনাই গোৱা যথেষ্ট ভুল হ'ব পাৰে কাৰণ ভুলটো আঙুলিয়াই দিব লগতে মোক ভৱিষ্যত আগুৱাই নিব বুলি মই আশা কৰিছোঁ লগতে এই গীতটো চাই বহুতজনে যাতে শ্বেয়াৰ কৰিব আৰু এই মোৰ চেনেলটোৰ নাম শ্ৰী ফণীধৰ ডেকা গতিকে মই ফণীধৰ ডেকা অফিচিয়েলি বুলি মাৰিলে মোক মোৰ প্ৰগ্ৰামবিলাক দেখা পাব আৰু ৰাইজে চাই থাকিব পাৰিব আৰু পিছলৈকেও ভিডিও বহুত দিয়া থাকিম মানে নতুনকৈ গান কিছুমান বনাই ৰাইজে ভোগ কৰিব পাৰিব মই আগবাঢ়িছোঁ শুভৰাত্ৰি বিদায় হব বৰ বেছি দিন নাই 23 চন আহি আছে কি হব ভাই 22 চন বিদায় হব বৰ বেছি দিন নাই 23 চন আহি আছে কি হব বিলাই ভাই 23 চন আহিবলৈ বৰ বেছি দিন নাই 22 চন বিদায় হব বৰ বেছি দিন নাই 23 চন আহি আছে কি হব ভাই 23 চন আহি আছে কি হব ভাই চনত গেছৰ দাম ভাই কিনাৰ উপায় নাই 23 চন আহি আছে কি হব ভাই 22 চনত গেছৰ দাম ভাই কিনাৰ উপায় নাই গৰিবৰ কি হব ভাবি পোৱা নাই 22 চন বিদায় হব বৰ বেছি দিন নাই 23 চন আহি আছে কি হব ভাই 23 চন আহি আছে কি হব ভাই জানুৱাৰী আহি আছে বৰ বেছি দিন নাই লগে ভাগে আমি সবে বগা মাটিত যাম লগে ভাগে আমি সবে বগা মাটিত যাম জানুৱাৰী আহি আছে বৰ বেছি দিন নাই ৰাইজে মিলি আমি সবে বগা মাটিত যাম ৰাইজে মিলি আমি সবে বগা মাটিত যাম মাঘৰ বিহু আহি আছে বৰ বেছি দিন নাই লাৰু পিঠা সান্দাৰ গুড়া যোগাৰ কৰা ভাই মাঘৰ বিহু আহি আছে বৰ বেছি দিন নাই লাৰু পিঠা সান্দাৰ গুড়া যোগাৰ কৰা ভাই
বিদায় হব বৰ বেছি দিন নাই 23 চন আহি আছে চিন্তা কৰা ভাই 23 চন আহি আছে কি হব ভাই 22 চনত গেছৰ দাম ভাই কিনাৰ উপায় নাই আমাৰে গরিবর কি হব বিলাই আমারে গরিবর কি হব বিলাই 22 চন বিদায় হব বৰ বেছি দিন নাই 23 চন আহি আছে চিন্তা কৰা ভাই 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 23 চন পৰিবলৈ বৰ বেছি দিন নাই নমস্কাৰ শুভৰাত্ৰি।